আমি বড়োলেণ্ড মাছৰুম মিছনটো লঞ্চ কৰিছিলোঁ আৰু এই বছৰৰ পৰা আমি খুব এফেক্টিভলি মাছৰুম উৎপাদনত আমাৰ বড়োলেণ্ড অঞ্চলত কাম কৰাৰ কাৰণে গুৰুত্ব দিয়া হৈছে আৰু ইয়াৰ কাৰণে এটা ষ্ট্ৰং এটা কমিটি গঠন কৰি দিয়া হৈছে আমাৰ MCLA সজল সিংহ ডাঙৰীয়াক চেয়াৰমেন কৰি পেলাই এটা কমিটি গঠন কৰি দিয়া হৈছে আৰু এই বছৰ তেখেতসকলে বিভিন্ন মাছৰুম উৎপাদনৰ কাৰণে ঘৰ নিৰ্মাণ মাছৰুম খেতিয়কসকলক ট্ৰেইনিং দিয়া তেখেতসকলক বিভিন্ন সাহায্য দিয়া ফাইনেন্সিয়েল ছাপোৰ্ট দিয়া বহুত প্ৰগ্ৰাম লৈছে আৰু ইয়াৰে এটা অন্যতম এটা ইম্পৰ্টেণ্ট প্ৰগ্ৰাম হিচাপে আজি ভাৰতত য'ত মাছৰুম উৎপাদন সবচে ভালকৈ হৈ আছে হিমাচল প্ৰদেশৰ সোলানত আৰু চণ্ডীগড়ত গৈ পেলাই তেখেতসকলে ট্ৰেইনিং ল'ব বিচাৰিছে ইয়াৰে আমাৰ ফাৰ্ষ্ট বেটছ আজি যাব আৰু তেখেতসকলে চণ্ডীগড়ত আৰু ইয়াৰ পিছত হিমাচল প্ৰদেশৰ সোলানত যাই পেলাই মাছৰুম উৎপাদনৰ বিভিন্ন টেকনিকবিলাক বিভিন্ন সাইণ্টিফিক ৱেজবিলাক তেখেতসকলে শিকি আহিব ইয়াৰ পিছত তেখেতসকলে আমাৰ অঞ্চলৰ খেতিয়কসকলক ট্ৰেইনিং দিব পাৰিব আৰু যাতে অধিক উৎপাদন কৰিব পাৰে আৰু কেনেকৈ ভালকৈ বৈজ্ঞানিক পদ্ধতিক মাছৰুম উৎপাদন কৰিব পাৰে ইয়াৰ কাৰণে তেখেতসকলে ট্ৰেইনিং লোৱা হ'ব আমি সকলো জানো যে লাইভলিহুডৰ কাৰণে আমি বিভিন্ন কাম কৰোঁ কোনোবা ব্ৰইলাৰ ফাৰ্ম কৰে কোনোবা ডেইৰী কৰে বিভিন্ন কাম কৰে কিন্তু মাছৰুমটো হ'ল অতি সহজে কৰিব পৰা এটা খেতি আৰু ইয়াৰ মাৰ্কেটটো বহুত হাই আৰু এই মাছৰুমটো আমাৰ খালে কোনো ইয়াত ক্ষতি নাই বাট হাইলি ইয়াত প্ৰটিন আছে যিখিনি আমাক ফুড ছাপ্লিমেণ্ট লাগে এইখিনি সব পোৱা যায় চ' এইকাৰণে মাছৰুমটো আমি খুব ফ'কাছ কৰিছোঁ আৰু 2-3 বছৰত যাতে আমি নৰ্থ ইষ্টত অধিক মানে মাছৰুম উৎপাদন কৰিব পাৰোঁ ইয়াৰ কাৰণে মাছৰুম মিছনটো আমাৰ লোৱা হৈছে